অৰুণাচলৰ পৰিৱেশটো চাইছেনে? ইমান ধুনীয়া এটা পৰিৱেশ। অৰুণাচলৰ ডাঙৰ নিলগতে এই ঠাইডোখৰ ৰাজধানীৰ পৰা অলপ দূৰতে। এই ওপৰৰ পিনে এটা বুদ্ধ মন্দিৰ আছে। ইয়াতে আমাৰ থকা ঠাই, তাতে আমাৰ থকা ঠাই। আমাৰ লগৰ কেইজনে একেলগে আছে। গাড়ী এটা গ'ল। যোৱাৰ সময়ত বহুত শব্দ কৰে আৰু যেতিয়া নামি আহে, তলপিনে নামি আহে, তেতিয়া গাড়ী বেছিভাগ সময়তে ষ্টাৰ্ট বন্ধ কৰি ৰখা হয়। মাজে মাজে মাত্ৰ ব্ৰেক মাৰি থাকে। এনেদৰে অৰুণাচল প্ৰদেশত আপোনালোকে আহিব পাৰে গৰমৰ সময়ছোৱাত, যিহেতু ইয়াত বহুত ঠাণ্ডা। কিছু অঞ্চলত